নমস্কাৰ সকলোকে আজি আমি HTML ত কেটামান ট্যাগ শিকিম আকৌ স্টাৰ্টত ক্লিক কৰিম তাৰ পাছত আজি এটা মই নতুন টেক্সট এডিটৰ ওলাই লম বেলেগ হেতু আছে সাবলাইম টেক্সট এটা মই আগৰ যেটো প্ৰগ্ৰাম আছে এটা ক্লোজ কৰি লৈছো ফাইলত গলো নিউ আৰু ফাইলটো সেভ কৰি লৈছো ফাইল সেভ এজ নামটো test.html আৰু মই ডেস্কটপতে সেভ কৰি লৈছো সেভ আজি যেটো মই সাবলাইম টেক্সট এডিটৰ ইউজ কৰিছো এডিটৰ আপোনালোকে কিছুমান প্লাস পইণ্ট পাই যাব যেনেকৈ মই ইয়াত লিখিম এতিয়া এংগল html প্ৰেছ এন্টাৰ আৰু ইয়াত এংগল দিছো স্ল্যাশ দিছো html টো সক নিজে কাট খাই গৈছে মানে ইয়াত কিছুমান আপোনালোকে কোড ব্লক লিখিবলৈ সুবিধা পাব যেনেকৈ মই ইয়াত টাইটেল লিখিম title টাইটেল my web okay angle slash টাইটেলটো অটোমেটিক্যালি কাট খাই গৈছে বহুত ক্ষেত্ৰত এটো প্লাস পইণ্ট হয় আমি আগৰ ক্লাছত ইমেজ আনিব শিকিছিলো ইয়াত যদি মই জাস্ট দেখাইছো img ইয়াত তলত ওলাই গল আৰু ইয়াত যদি আমি ক্লিক কৰি দিও তো src নিজে এনেকৈ কৰি আহি যাব এটোৱে সুবিধা হয় মই ইয়াত এতিয়া লিখি লৈছো এটা h2 লিখিছো h2 আছে হেডিং 2 ইয়াত লিখি লৈছো আমি welcome to my new okay h2 কাটি দিছো আৰু ইয়াত এডাল লাইন দিছো hr okay এতিয়া আমি আজি শিকিম ইয়াত টেবল তাৰ বাবে এটা h3 লিখি লৈছো এটো হেডিং 3 হয় html table angle okay ইমানতে এতিয়া আমি ভিউটো চাই লৈছো ফাইল সেভ আমি ডেস্কটপত যাও এখন আমাৰ ফাইল এই ফাইলখন ওপেন উইথ গুগল ক্ৰম কৈছো নহলে আমি এনেকৈ টানিও ইয়াত ওপেন কৰিব পাৰো আহিলে আমাৰ পেজখন খোল খালে টেবুল বনাবৰ কাৰণে আমি এটা ট্যাগ ইউজ কৰিম ট্যাগটোৰ নাম হৈছে টেবল ওকে ক্লোজ কৰি লৈছো আৰু এই টেবুল নামৰ যেটো ট্যাগ হয় এই ট্যাগটোতে আমি টেবুলখনৰ বৰ্ডাৰটো লিখি দিও bor এতিয়া আমি ইয়াত লিখিব লাগিব tr টেবল ৰ tr ক্লোজ কৰি লৈছো তাৰ পাছত এতিয়া আমি টেবুলত কলম বহাম কেটা কলম বহাম আমি সাপোজ তিনটা কলম বহাম td টেবুলৰ এখিনি ডাটাখিনি আমি ভৰাম তাত ইয়াত দিলো ৰোল নাম্বাৰ td তাৰ পাছত আকৌ এটা আমি কলম দিম td আৰু ইয়াত আমি ৰাখিম নেম ইয়াৰ পাছত আৰু এটা আমি কলম দিম td এড্ৰেছ ওকে স্ল্যাশ এতিয়া আমাৰ টেবুলখনত এটা ৰত তিনটা কলম হল সেভ কৰিছো কন্ট্ৰোল এস ৰিফ্ৰেশ কৰিছো f5 ওকে এতিয়া সক ইয়াত কলমখিনি আৰু ৰখিনি আহিলে ৰ বিশেষ এটাই আৰু কলম হৈছে তিনটা এতিয়া আমি তলত টেবুল ডাটা আৰু ভৰাব বিচাৰো তেনেহলে আমি ইয়াত লিখিম tr পুনৰ লিখিছো ইয়াত ক্লোজ কৰি দিছো tr তাৰ পাছত ইয়াত আমি এটা td ৰোল নাম্বাৰ দিলো 101 এটো কলম ক্লোজ কৰিলো নেক্সট কলম স্টাৰ্ট কৰিলো td নেম লিখিলো কিবা এটা বিকি ডে ওকে তাৰছত আকৌ নেক্সট কলম স্টাৰ্ট কৰিলো td ইয়াত লিখিলো আমি আসাম ওকে আৰু নেক্সট আৰু এ লাইন বহাব বিচাৰিছো এই লাইনকে আমি কি কৰিছো সিলেক্ট কৰিছো কপি পেস্ট কৰি দিও আৰু ইয়াত কৈ দিলো সাপোজ 102 নিকি দিল্লী ফাইল সেভ কন্ট্ৰোল এস ৰিফ্ৰেশ ওকে এতিয়া আমি টেবুল বনাব পাৰিলো এনেকৈ আসলতে টেবুল বনায় আৰু টেবুলত আপোনালোকে আৰু এটা বস্তু ইয়াত কেতিয়াবা ইউজ কৰিব পাৰি ইউজ কৰিলে td নিলিখি th যদি লিখে
টেবুল হেডাৰ হ'ব তেতিয়া অলপ বোলকৈ আহিব মই ইয়াতে চেঞ্জেছ কৰিছোঁ TD বদলি TH কৰি দিছোঁ TH and TH save এতিয়া আমি ৰিফ্ৰেছ কৰিছোঁ ইয়াত আমি তেতিয়া টেবুলৰ যিখিনি হেডাৰ এইখিনি বোলকৈ আহিছে এতিয়া আমি টেবুলৰ বৰ্ডাৰ যদি নিদিয়াকৈ ৰাখোঁ save refresh ইয়াত চক টেবুলখনত বৰ্ডাৰ নাহে তেতিয়া আপোনাক যিমান বৰ্ডাৰ লাগে এইটো দি ল'ব আনডু কৰিছোঁ 5 বহুত হকট হৈ যাব চাব বৰ্ডাৰ ওকে এতিয়া মই আৰু এটা কলম লিখিম ইয়াত ফটো ইউজ কৰিম ইয়াত সেইকাৰণে লিখিম TH ইয়াত দিলোঁ ফটো ইয়াত আমি ফটো বহাম টেবুলৰ ডাটাত ইয়াত দিলোঁ আমি TD আৰু TD কাটি লৈছোঁ ফটো আনিবৰ কাৰণে আমি ইয়াত ফটোৰ যিটো টেগ সেইটো ইউজ কৰিম তাৰ বাবে লিখোঁ IMG ইয়াত প্ৰেছ কৰিছোঁ SRC নিজে আহিব ইয়াত দিলোঁ ফটো এখন আমাৰ ডেস্কটপত থকা ফটো দিছোঁ ফটোখন নাম হৈছে MK.jpg এইখন ফটো এখন JPG ফটো আৰু ইয়াত ৱাইড হাইট দিছোঁ WITTH নিলিখিলোঁ আপোনালোকক ইয়াত আহি যাব এনেকুৱা এডিটৰ সেইটোৱে প্লাছ পইণ্ট হয় ইয়াত দিছোঁ সাইজ দিছোঁ 100 আৰু এই TDটো মই কপি কৰি দিছোঁ ইয়াৰ বাবে পেষ্ট কৰি দিছোঁ এতিয়া মই সেভ কৰিছোঁ ইয়াত আমাৰ ফটোখন তেতিয়া দেখা পাম আহিলে এনেকৈ আমি ফটো আনিব পাৰোঁ টেবুলৰ ভিতৰত এতিয়া মই আপোনালোকক এটা টেগ শিকাম মাৰ্কিউ MARQUE ইয়াত লিখিম আমি ইয়াত আমি এটা মেছেজ লিখিছোঁ মাৰ্কিউ ক্লোজ কৰিছোঁ সেভ কৰিছোঁ আৰু আমি পেজত আহোঁ ৰিফ্ৰেছ কৰিছোঁ ইয়াত দেখিব এটা লাইন আহি আছে আমি অকল এটা টেক্সট বুলি নহয় আমি যিকোনো কন্টেন্টক এনেকৈ চলাই লৈ ফুৰিব পাৰোঁ আৰু এই মাৰ্কিউটো যদি আমি সাপোজ ইয়াত নিদি যদি ইয়াতেই দিলোঁ টেবুলৰ আগত সেভ কৰিছোঁ ৰিফ্ৰেছ কৰিছোঁ তেতিয়া টেবুলখনেই চলিব গতিকে আপোনালোকে মাৰ্কিউ কেনেকৈ ইউজ কৰিছে এইটো আপোনালোকৰ কথা ইয়াৰ পৰা কেনচেল কৰিছোঁ এইটো ছিংগলকৈ দিছোঁ এতিয়া মই আপোনালোকক শিকাম কেনেকৈ এটা অডিঅ' আনিব পাৰি তাৰ বাবে আমি এটা টেগ লিখিম AUDIO ইয়াত প্ৰেছ কৰি দিলে হৈ যায় অটোমেটিকলি আহি যাব অডিঅ' এতিয়া আমি ইয়াত যেটো গান আনিব বিচাৰো তাৰ সোৰ্সটো লিখি দিম SOUR ইয়াত আহি যাব আপোনালোকে ক্লিক কৰি দিলে পাই যাব আৰু ইয়াত গানটো যেটো হয় সেই গানটো বিষয় লিখি দিম মই গানটো ডেস্কটপত চাই লৈছো আগে এটা আমাৰ ওচৰত গান এটা আছে প্ৰপাৰ্টিজ চাই লৈছো প্ৰপাৰ্টিজ হৈছে এটো MP3 হয় এটা আৰু ফাইলটোৰ নাম m.mp3 আৰু ফাইলটো সেভ কৰিছো ৰিফ্ৰেছ কৰিছো আমাৰ ইয়াত গানটো বৰ্তমানলৈকে অহা নাই কিয়নো আমি তাত এটা এট্ৰিবিউট ইউজ কৰা নাই এই এট্ৰিবিউটটো ইয়াত দেখাম এট্ৰিবিউটটো হৈছে কন্ট্ৰলছ যেটো অডিও প্লেয়াৰ আহিব তাৰ প্লেয়াৰটো কন্ট্ৰলছটো সেভ কৰিলো আৰু এতিয়া আমি ৰিফ্ৰেছ কৰিছো এতিয়া চাওক এইটো এনেকৈ এটা আমি অডিও ইনসাৰ্ট কৰাব পাৰো তাৰ পাছত যদি আপোনালোকে ভিডিও আনিব বিচাৰে সেম প্ৰসেস অডিও জেগাত আপোনালোকে লিখি দিব ভিডিও VIDEO আৰু একে প্ৰসেস সোৰ্স আৰু ভিডিও ফাইলটো নাম আমি ডেস্কটপত চাই লওঁ আমাৰ ওচৰত কি আছে এটো কিউ নামৰ এটা ভিডিও আছে এটো MP4 হয় q.mp4 আৰু সেভ কৰিছো তাৰ পিছত ইয়াত ৰিফ্ৰেছ ওকে
আমাৰ আহিলে কিন্তু ইয়াত আপোনালোকে ভিডিওটো প্লে নহব কাৰণ ইয়াতো একেটা কথা আমি কন্ট্ৰলছটো ইউজ নকৰিলো ইয়াত ইউজ কৰিম এতিয়া কন্ট্ৰলছ আৰু ইয়াত আপোনালোকে কন্ট্ৰলছটো এটো নিদিলেও হ'ব সেভ ওকে এতিয়া এটো আহিলে তে প্লে কৰিব নমস্কাৰ বন্ধুসকল আজি ওকে ইয়াত মিউট কৰিব পাৰিব ইয়াত এটা আমি BR এটা দিলেছো লাইনটো ব্ৰেক কৰি দিছো আৰু ইয়াত লিখি দিছো H3 এটা হেডিং 3 হয় H3 এটা হেডিং হয় আৰু ইয়াত লিখিছো VIDEO ভিডিও প্লে আৰু তাৰ পাছত মই আপোনালোকক হাইপাৰলিংক কেনেকৈ ক্ৰিয়েট কৰে এটো দেখাম হাইপাৰলিংক ক্ৰিয়েট কৰিব কাৰণে আমি প্ৰথমতেই দিওঁ এটা মেনু ইয়াত ভিডিও বহাৰ পাছত আৰু এটা ইয়াত হেডিং দিলওঁ ভিডিও ওপৰত বিশেষকৈ H3 হেডিং 3 VIDEO ভিডিও প্লে এতিয়া সেভ কৰো চাই লওঁ এবাৰ দেখিবলৈ কেনে হ'ল ৰিফ্ৰেছ ওকে আমাৰ ভিডিওটো নেক্সট লাইনত আহিছে এতিয়া মই আপোনালোকক ইয়াত হাইপাৰলিংক এটা ক্ৰিয়েট কৰিবলৈ দেখাম হাইপাৰলিংক ক্ৰিয়েট কৰি আমি বেলেগ এখন পেজলৈ যাম ইয়াত এই ডেস্কটপতে থকা এটা পেজ বিচাৰি লৈছো এটো কুইজ এখন এখন HTML পেজ হয় প্ৰপাৰ্টিজ HTML হয় আৰু এই পেজখন খুলি লওঁ ৰাইট ক্লিক ওপেন উইথ গুগল ক্ৰম এইখনে পেজ হয় এই পেজখনলৈ আমি যাম ইয়াত এটা হাইপাৰলিংক ক্ৰিয়েট কৰিম তাৰ বাবে আমি ইয়াত লিখিম AHREF এই মানে হৈছে এংকৰ এটা টেগ হয় আৰু তাক হাইপাৰটেক্সট ৰেফাৰেন্স কৰিছো ফাইলটোৰ নাম আছিল আমাৰ quiz.html আৰু ইয়াত এটা আমি শব্দ লিখিম যেটো ক্লিক কৰিলে আমি এই পেজখনলৈ যাব পাৰিম ইয়াত লিখিছো quiz ইয়াত স্লেশ দি কাটি দিছো এতিয়া আমি সেভ কৰিছো সেভ কৰি আমাৰ পেজটো ৰিফ্ৰেছ কৰিছো এতিয়া চাওক ইয়াত কুইজ বুলি এটা লাইন আহিলে এতিয়া আমি যেতিয়া এটো ক্লিক কৰিম ন এই পেজখন আমাৰ এই টেবটোতে খোল খাব মই প্ৰেছ কৰি দিছো সব এয়া হৈছে হাইপাৰলিংক এনেকৈ আমি বিভিন্ন পেজৰ লগত হাইপাৰলিংক কৰাব পাৰো গতিকে আজি আমি কি শিকিলো কেনেকৈ HTML টেবুল বনাব পাৰি কেনেকৈ অডিও এটা ইনসাৰ্ট কৰিব পাৰি কেনেকৈ ভিডিও এটা বহাব পাৰি কেনেকৈ মাৰ্কিউ ইউজ কৰি আমি কিবা এটা কন্টেন্টক চলাই ফুৰাব পাৰো পেজটোৰ ভিতৰত আৰু কেনেকৈ হাইপাৰলিংক ক্ৰিয়েট কৰিব পাৰো ধন্যবাদ